আজি মই আপোনালোকক দেখুৱাম ভাঙি নোযোৱাকৈ কেনেকৈ পানী পিঠা পাৰফেক্ট বনাব পাৰে। প্ৰথমে ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। তাৰপিছত তাত অলপ নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপাছত আধা চামুচ বেকিং পাউডাৰ দিছোঁ। আধা চামুচতকৈ কম বেকিং চ'ডা দিছোঁ। তাৰপিছত ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত তাত কুহুমীয়া গৰম পানী দিছোঁ। মন কৰিব উতলা গৰম পানী নিদিব। তাৰপিছত ধুনীয়াকৈ মিশ্ৰণটো বনাই ল'ম। চাওক মিশ্ৰণটো বনি গ'ল। তাৰ কনচিষ্টেঞ্চিটো এনেকুৱা ৰাখিব। তাৰপাছত ভালকৈ মিশ্ৰণটো বনাই লোৱাৰ পিছত 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। 10 মিনিটৰ পাছত আৰু এবাৰ হেতাৰে ভালকৈ মিলাই ল'ব। তাৰপাছত টাৱা দিছোঁ। টাৱা গৰম হোৱাৰ পাছত অলপ দি দিছোঁ মিশ্ৰণটো। ঢাকি দিব। ঢাকি দিয়াৰ পিছত যদি এৰি নাহা যেন পায় তেতিয়া অলপমান ৰিফাইন অইল দি দিব। চাওক কি ধুনীয়াকৈ এৰি আহিছে। এইটোত মই তেল ব্যৱহাৰ নকৰিলোঁ কাৰণ ধুনীয়াকৈ এৰি আহিছিল নিজে নিজে। আৰু এটা বনাই দেখুৱাইছোঁ। চাওক কিমান ধুনীয়াকৈ পাৰফেক্টলি হৈছে। এটাও ভাগি যোৱা নাছিলে। Find the real me. So let's go. Seize the feeling. 'Cause you know. চাওক আপোনালোকক মই ছিগি দেখুৱাই দিম কিমান ধুনীয়া হৈছে দেখিবলৈও আৰু খাবলৈও বহুত টেষ্টি হৈছিল। আপোনালোকে ইয়াক চাহৰ লগত, মিঠৈৰ লগত, ভাজিৰ লগত, যিকোনো বস্তুৰ লগত খাব